No, 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 no. কুডুম পুখুৰীৰ পাৰত পাত প্ৰতিযোগিতাত কবিতাটোৰ নাম হ'ল কুডুম পুখুৰীৰ তো নমস্কাৰ গাইজ, আজি আহিছোঁ আমি এটা নতুন ভিডিঅ' লৈ বিএন অফিচিয়েলৰ মাজত। আৰু আমাৰ মাজত আছে এক্টৰ বুলি ক'ব নালাগে, ফাল্টু মেন বুলি ক'ব লাগিব, কাৰণ আমাৰ লগত মোৰ লগত ই কাম কৰি আছে বহুত আগৰ পৰাই। মানে আমাৰ মাজত আহিছে এক্টৰ এটা ফাল্টু মেন বুলি ক'ব লাগিব। ইয়াক যদি কিবা এটা কথা কওঁ গাইজ, মানে এনেকুৱা এটা ফাল্টু পজিশ্যনক লৈ যায় মানুহ এটা থাকিব নোৱাৰে। তো তুমি এতিয়া আহিলা, ভাল লাগিল আমাৰ চেনেলত কাম কৰিলা। অলপ কেনে লাগিল তোমাৰ এক্সপিৰিয়েঞ্চটো অলপ ভাল লাগিল। আৰু তোমাৰ মানে পৰিচয়টো অলপ দিয়ক, কেনেকৈ জন্ম পালা? মোৰ নাম পৱন পাঠক। মোৰ দেউতাৰ নাম শ্ৰী নৰেন শালকেশ্বৰী। আৰু কিবা জানিবনে? মোৰ জন্ম হৈছিল উল্টা কচুপাতৰ তলত। উল্টা কচুপাতৰ তলত? উল্টা কচুপাত ক'ত মানে এইটো অৱস্থিত? জাগাটো ক'ত? বস্তিত। তোমাৰ পৰিচয়টো শুনি ভাল লাগিল, অলপ হাঁহিও উঠিল। আমাৰ দৰ্শকৰ মাজলৈ অলপমান আগবঢ়াই নিব লাগিব। এতিয়া মানুহ লাগিব মানে তোমাৰ আমাৰ এইফালে আগৰ ফালে চাই আছে, আপোনাৰ দৰ্শক দেখা নাই নেকি? এতিয়া দৰ্শকৰ ফালৰ পৰাই কমেণ্ট আহিব বহুত, আমি পঢ়িব লাগিব। এতিয়া তুমি এটা, তোমাৰ নামটো পদ্মৰাম, চৰি পৱনে পই কবিতা আবৃত্তি কৰিব পাৰিবা নেকি? চেষ্টা কৰোঁ। চেষ্টা লাগে আমাক, এনেকুৱা চলি লাগে। দুইজন চেষ্টাৰ শব্দ নাই, এইটো আমাৰ আছে। নমস্কাৰ, মই এটা পদ্য কবিতা আবৃত্তি কৰিব ওলাইছোঁ। শুনক, এতিয়া কবিতাটো হ'ল: পদ্মৰামৰ পুতেক পৱনে পদুম পুখুৰীৰ পাৰত পাত প্ৰতিযোগিতাত পাদি প্ৰথম পুৰস্কাৰ পালে। মোৰ বুকুখন মানে ফাটি পেলাইছি, কি কবিতা আবৃত্তি গাইছে, মজা। আৰু মোৰ মানে আমাৰ ইউটিউব চেনেল কাম কৰাৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ। মানে মোৰে ইউটিউব চেনেল দিয়কচোন, তেনেহ'লে 1 টকা পোৱা নাই। এইটো ভিডিঅ'ত যদি তোমাৰ লগত 10,000 ভিউজ কমপ্লিট কৰি দিয়া, 1 টকা এটা পাব পাৰোঁ। তাত মানে কি ক'ম আৰু, অলপ কৈ দিয়া দৰ্শকক কি লাগে আমাক। কি লাগে? ক'ব নালাগে, কাৰণ দিব বা। আৰু মই ক'ব দিছোঁ, আমাৰ এই ভিডিঅ'টোত 10K ভিউজ, 1K লাইক আৰু ছাবস্ক্ৰাইবাৰ অলপমান কৰি দিলে হ'ল। আৰু এই ভিডিঅ'টো যদি ভাল লাগিছে, দৰ্শকৰ মাজলৈ পঠিয়ালে হ'ল। দিব গাইজ, তুমি যদি কোৱা কি দিব গাইজ, দিব লাগিব। ই যাতে আমাৰ মানে ভিডিঅ'ত আহি পেলাই ক'বাৰ কি কৈছে, আপোনালোকে এনেকৈ আমাক মৰম দিয়ক, ছাপোৰ্ট কৰক। আৰু আমাৰ কেমেৰামেন অংশুমানৰ লগতে ভিডিঅ' চাই যাওক।